মানুহ আৰু দাদা এটা কথা মানে অকল চশমাটো খুলি দিব না আপুনি এইটো চাওক মানে দাদাৰ চকু মানে প্ৰব্লেম সেইকাৰণে মানে দেখাই আছে মোৰ কাৰণে ঠিক আছে আৰু থেংক ইউ আপোনালোকে চাপোৰ্ট হে দোস্ত ৱেলকাম টু কামাল জেডিয়ে ব্লগ আজি গৈ আছোঁ ফানি ভিডিঅ' হ'ব আমাৰ আইকে দাদাৰ ওচৰত গৈ আছোঁ আমাৰ আইকে দাদাক মই মানে ফোন কৰিছিলোঁ ৰাতিপুৱা যাম দাদাৰ লগত মানে লগ কৰিম আৰু মই দাদাৰ ফ্ৰেণ্ড মানে আৰু আমাৰ গাঁৱত যিমান আছে মই চবক ফ'ল' কৰি দিছোঁ আৰু আমাক দাদাক মোক মানে মাতিছে যে আপুনি আহক মোৰ ইয়াত সেইকাৰণে মই গৈ আছোঁ আজি আপোনালোকেতো চবে জানে মই ভাড়া মাৰোঁ ড্ৰাইভাৰ দুখীয়া মানুহ ভাই কিছুমান ছাপোৰ্ট কৰক আমাক মজা লাগিব ভাই মনত শান্তি লাগি যাব মই গৈ আছোঁ ভাই আপোনালোকক দেখাম মোৰ আইকে ব্লগ দাদাক আজি দেখাম কি ভিডিঅ' বনায় দাদা মানে মজা লাগি যায় মানে দাদাৰ ভিডিঅ' দেখি পেলাই আৰু মই সদায় ভিডিঅ' দেখোঁ দাদাৰ ভিডিঅ' তেনেহ'লে লগত কণ্টিনিউ থাকিব আমাৰ লগত কণ্টিনিউ থাকিব মই দেখাম দাদাক মজা লাগে দাদাই মানে কিবা মাগুৰ মাছ ধৰিবলৈ এইটো ৰিয়েকশ্যনটো মই দেখিবলৈ যাম আজি দাদাৰ লগত ঠিক আছে আপোনালোকৰ লগত থাকিব আমি গৈ আছোঁ ডবকা আইকে ব্লগ দাদাৰ ওচৰত আমাক দাদাক মাতিছে আৰু ময়ো ফোন কৰিছোঁ ৰাতিপুৱা যে দাদাক মই আহি আছোঁ মোৰ ভিডিঅ'বিলাক আপোনালোকে চাওক আৰু আপুনিও চাওক আপোনাৰ যিমান ফ্ৰেণ্ড আছে দেখাওক আৰু মই এখন দুখীয়া মানুহ ড্ৰাইভাৰ আপোনালোকে চবে জানে আৰু মই গৈ আছোঁ আজি আমি আইকে দাদাক আমি আপোনালোকক দেখাম আইকে মোক ডবকাক মাতিছে আৰু দাদাক আহিব মই ৰিয়েকশ্যন মানে কেনেকুৱা ফিল কৰি আছোঁ মানে দাদাক যে কি ক'ম দাদা মানে মানে এনে হেৰি লাগি যায় আৰু ঠিক আছে আৰু মই দেখাম দাদাক আপোনালোকক ঠিক আছে মোৰ ইমান মানে ফিলিং হৈ আছে যে কেনেকুৱা লগ কৰিম এজন ইউটিউবাৰ আৰু ঠিক আছে আপোনালোকে থাকিব মই দেখাম আপোনালোকক তো সেই দোস্ত মই আহি পালোঁ আমাৰ ডবকা আইকে ব্লগ দাদাৰ ওচৰত আৰু আমি দাদাৰ লগত অকণমান কথা পাতিম আৰু আমাৰ দাদাক মানে মোকতো মাতিছে মোক দাদাই সেইকাৰণে মই আহিছোঁ আৰু মই দাদাৰ লগত অকণমান কথা পাতিম আপোনালোককো দেখাম আৰু আমাৰ দাদাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আমাৰ মানে দাদাৰ কণ্টেণ্টবিলাক ইমান ভাল আপোনালোকে চাই ইমান ভাল পাব তো দাদা মই আহি পালোঁ আপোনাৰ ওচৰত আমাৰ ৰাইজবিলাকৰ কিবা ক'ব নেকি আপোনালোকে প্ৰথমেতো ইমান দূৰৰ পৰা আহিছা সকলোলৈ মই শুভেচ্ছা যাচিলোঁ আৰু যে ইমান মৰম আজি ইমান কম বয়সত সময়ত আইকে ব্লগৰ 6 মান্থ হৈছে মাত্ৰ 6 মাহ 6 মাহত আচলতে মই ঘৰুৱা যিটো ভাষা চিৰটি ভাষা আৰু পাচাৰী ভাষা মই ব্লগ বনাওঁ আৰু সকলো আকোৱালি লৈছোঁ এইটো আমাৰ ঘৰুৱা ভাষা ফাৰ্ষ্ট আমি টোপনিৰ পৰা উঠি এইটো ভাষা মানে ষ্টাৰ্ট কৰিব লাগে সেইটো কাৰণে অসমীয়াটো আমাৰ মাতৃভাষা আৰু এইটো আমাৰ ঘৰুৱা ভাষা কিন্তু আমাৰ এই ঘৰুৱা ভাষাটো যে সন্মান জনাই 6 মাহৰ ভিতৰত মই এই ব্লগত ছাকচেছ মই ফেচবুকৰ পৰা ইয়াৰ্নিং এটা পাওঁ টকা এটা পাওঁ এই আইকে ব্লগৰ পৰা মই মাহিলা 20,000 চামথিং কিছু পাওঁ মানে পায় আপুনি 20,000 পায় চামথিং পাই যায় 6 মাহৰ ভিতৰত 6 মাহৰ এনেকুৱা মানুহ আছে 2 বছৰতো কৰিব নোৱাৰে কিন্তু মানে কি মজা বুজি পাইছে মানে 6 মাহৰ ভিতৰত দাদা পপুলাৰ মানে কিয় হৈছে পপুলাৰ মানে দাদাৰ মানে লেংগুৱেজ আৰু ইমান ভাল মানে আৰু কি ক'ম কণ্টেষ্টটো আপুনি ভইচটো শুনিব আপোনাৰো ভাল লাগি যাব মই নিজে এজন মানে দাদা খাছ ফ্ৰেণ্ড মানে সৰু ভাইটি মই নিজে আহিছোঁ ইমান দূৰত দাদা লগ কৰিছোঁ আৰু দাদা ভাল লাগিছে আমাৰ দাদাই মোৰ লগত কথা পাতিছে মোৰ ইমান ভাল লাগিছে আৰু অকণমান আৰু এক দুটা মানে কথা ক'ম দাদাৰ লগত আৰু দাদাই কি কথা কয় মানে দাদা আপুনি যে 6 মাহত কাম কৰিছে 6 মাহত কাম আৰু বহুতে আচলতে ভাবে মই অসমীয়া নাজানো মই অসমীয়া মিডিয়ামৰ ছাত্ৰ নাই ভাল মই অসমীয়া সম্পূৰ্ণ জানো বাট মোৰ যিটো ঘৰুৱা লেংগুৱেজ এইটোতো মই সন্মান কৰিব লাগিব নাই এইটো সন্মান কৰিব লাগিব আৰু সকলোৱে ইমান ৰেচপেক্ট কৰি এই যে 35 এভোভ আজি এই আমাৰ আইকে ব্লগৰ ব্লগাৰ হৈ গ'ল সঁচাই ৰেচপেক্ট কৰিছে নহ'লে মোতকৈ 2 বছৰৰ পুৰণা চেনেলবিলাক নাই মনিটাইজেশ্যন দূৰৰ কথা এই ভিউজো নাই তেওঁলোকক থৈ মই আগত গুচি গ'লোঁ তো থেংক ইউ এভৰিৱান মানে কিয় গৈছে জানে আপোনালোকে মানে ৰাইজৰ মানে ভাল লগাৰ কাৰণে সেইকাৰণে ইমান দূৰত গৈছে আৰু দাদাক আৰু ছাপোৰ্ট কৰিব আৰু ভিডিঅ' পাব আৰু তোমাৰ নিচিনা ভিডিঅ'বিলাক পাই যাব আপোনালোকে নাই তোমাৰতো সম্পূৰ্ণ এইটোতো উলিব তোমাৰ যিটো ব্লগ কামাল JDI আৰু মোকো অকণমান ছাপোৰ্ট কৰিব আপোনালোকে আপোনাৰ সৰু ভাইটি আপোনালোকেতো চবে জানে মই ড্ৰাইভাৰ এজন মই ভাড়া মাৰোঁ আৰু সেইকাৰণে মই আহিছোঁ মোৰ দাদা লগ কৰিবলৈ দাদাক মানে অকণমান কথা কি কেনেকুৱা মই মোক শিকাই দিব দাদাই মই শিকি ল'ম আৰু ছাপোৰ্ট থাকিব আপোনালোকো আহিব দাদা ইমান ভাল মানুহ চবৰ লগত মিলিব আৰু টেনশ্যন নাই আপোনালোকে আৰু দাদা মই ইমান ধৰণে শেষ কৰিলোঁ লাষ্ট এবাৰ কৈ দিছোঁ মানে তোমাৰ কামাল JDI
এইটো সকলোৱে ফ'ল' কৰিব সকলো মানে মই ৰিকুৱেষ্ট কৰিম গাঁৱলীয়া ল'ৰা ভিতৰৰ অঞ্চলত একেবাৰে আৰু ড্ৰাইভাৰ মানুহ আৰু দাদা এটা কথা মানে অকল চশমাটো খুলি দিবক না আপুনি মোৰ এইটো চাওক মানে দাদাৰ চকু মানে Problem. প্ৰব্লেম সেইকাৰণে মানে দেখাই আছে মোৰ কাৰণে ঠিক আছে আৰু থেংক ইউ আপোনালোকে ছাপোৰ্ট কৰিব আমাৰ আইকে দাদাক থেংক ইউ